Hello guys, welcome to my YouTube channel. নমস্কাৰ আৰু আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আমি দুয়োটা বাইক ওলাইছো স্কুটি আনিব। এইয়া গোলাঘাটৰ টিভিএছ ডিলাৰ পালোহি। এয়া গোলাঘাটৰ হেঙেৰাবাৰীত আছে। এয়া ডিলাৰ ভিতৰলৈ সোমালো। বাইক স্কুটি একদম চব চাইছো আৰু এয়া ভাইটিও ইফালে চাই আছে। এখন পছন্দ কৰিলো 18খন। পেমেন্টটো হৈ গ'ল, কেছ পেমেন্ট কৰিছো আৰু তাৰ পিছত গাৰ্ড চাৰ্টবোৰ লগাবলৈ দিয়া হৈছে। এয়া দেউতাই অলপ চলাই চাইছে, যিহেতু দেউতাৰো ডিউটি আছে। দেউতাই অলপ দূৰ চলাই গৈ দেউতাৰ ডিউটিলৈ যাবগৈ আৰু হ'লে এতিয়া ভাইটিয়ে চলাই চাইছে, ময়ো অলপ চলাই চাইছিলোঁ। সি নিদিলে যে তাৰ চলাবলৈ মন, তাকে দি দিলোঁ আৰু তাৰ লগতে উঠি আহি আছোঁ। এয়া আহি গোলাঘাটৰ পৰা অহা কমাগাঁও ৰাস্তাটো ইমান বেয়া আৰু তাতে ৰ'দটো বনাই আছে যে একদম বোকা হৈ গৈছে, শিলটি হৈ গৈছে। ইয়াত দেখিছে নহয়, নদীখন শিলটিবলগীয়া হৈছে। তাক সেইকাৰণে আগতীয়াকৈ পঠাই মই খোজকাঢ়িয়ে গুচি যাওঁ বোলো, নতুন স্কুটি হয় দাগ লগাব নোৱাৰি। অলপ দূৰ খোজ কঢ়াৰ পিছত আকৌ স্কুটিত উঠি আৰু ঘৰৰ দিশে আহি আছো। আমাৰ পৰিয়ালটোৰ এটা ভাল দিনত স্মৃতি থকাকৈ এটা স্পেচিয়েল মোমেণ্ট হিচাপে এই অকণ ভিডিঅ'বোৰ লগাই এটা ভিডিঅ' আগবঢ়াই দিছোঁ। আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই, মৰম দিব। থেংক ইউ সকলোকে, বাই বাই।